কাৰ্বি লামেট আমেৰ আগন্তুক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি বিভাজিত 2 কেএছৰ মাজত শক্তি আৰু তৰ্ক যুদ্ধ ছাত্ৰ শক্তিৰ এই অৱক্ষয় কিহৰ বাবে দকমকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভা কক্ষত প্ৰথমটো ডিএলএডৰ সভা নমস্কাৰ মই ৰবিনা বৰুৱে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ এতিয়া বিতং বাতৰি আগন্তুক কাৰ্বি লামেট আমেৰ বাৰ্ষিক অধিৱেশনৰ বাবে হাঞ্জা লাংছৰ কাৰ্বি লামেট আমেৰ শাখা সভাই এতিয়াৰে পৰা আৰম্ভ কৰিছে যুদ্ধকালীন প্ৰস্তুতি খৰিহজন উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি সভা অনুষ্ঠিত কৰি কাৰ্বি লামেট আমেৰ 2018 বৰ্ষত হ'বলগীয়া বাৰ্ষিক অধিৱেশনৰ বাবে অভ্যৰ্থনা সমিতি গঠন কৰা হয় কাৰ্বি লামেট আমাৰ হাঞ্জা লাংছ শাখা সভাৰ সভাপতি বেনসিং টিমুঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত যোগদান কৰা অতিথিসকলৰ পৰিচয় কৰাই দিয়ে বিশিষ্ট সমাজসেৱক সিদ্ধিনাথ ৰংপিয়ে কাৰ্বি লামেট আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি সুৰেন গ্ৰামছা উপসভাপতি চিত্ৰকুমাৰ বে আৰু সুকুৰ সিং ৰংপি সাধাৰণ সম্পাদক কামসিং হানছে সহকাৰী সম্পাদক লীলা দিতেৰণ উপদেষ্টা বাৰিম ইংটিকে ধৰি কাৰ্যবাহী সদস্য উইলিয়াম সিংনাৰ আৰু সাৰ্বে প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে সভাত সন্মানীয় অতিথি হিচাপে যোগদান কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীবন চন্দ্ৰ পাঠক ৰাজেন ৰংপি মিনিকা হানছেপি কাদম টেৰাংপি মেৰিনা বেপি কাফু ইংটিপি হাকিম ৰংপি জয়ৰাম টিছো শৰদ বে মনিৰাম টেৰাং চৰকাৰী গাঁওবুঢ়া সমন কিলিং আৰু ৰিছো হানছে দিলীপ কুমাৰ লেখথে হেমাৰী টকবি দিলিৰাম টেৰাং উপস্থিত থাকে উল্লেখ্য সভাত সৰ্বসন্মতিক্ৰমে আগন্তুক আমেৰ বাৰ্ষিক অধিৱেশন সুচাৰুৰূপে সম্পন্ন কৰাৰ উপলক্ষেৰে এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় সেই মৰ্মে সিদ্ধিনাথ ৰংপিক সভাপতি দিলীপ কুমাৰ লেখথেক উপসভাপতি ৰাজেন্দ্ৰ ৰংপিক সম্পাদক জীবন চন্দ্ৰ পাঠকক সহকাৰী সম্পাদক লাংটুক টিমুঙক কোষাধ্যক্ষ চিত্ৰণ লেখথেক কাৰ্যালয় সম্পাদক জেমছন টেৰণ আৰু ৰূপসিং টকবিক কাৰ্যালয় সহ সম্পাদক আৰু কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিক অভ্যৰ্থনাৰ উপকমিটি বিত্ত বিভাগৰ অধ্যক্ষ আহ্বায়ক সদস্য তথা ফুডিঙত নৰেশ্বৰ লেখথে আহ্বায়ক ৰামচন্দ্ৰ টিমুং সা সুবিধা প্ৰদানৰ দিশত প্ৰতাপ ৰংফাৰ আদি বিশিষ্ট ব্যক্তিসকলক লৈ শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে বুকাজনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ পুনৰ শক্তি পৰীক্ষাত নামি পৰিছে দুই যোজধান কেএছএ নিজৰ নিজৰ যুক্তিত অটল দুয়ো ছাত্ৰ শক্তি যি সময়ত সমস্ত কেএছএ একত্ৰীকৰণ হয় ৰাজনৈতিক কূটকৌশলেৰে কাৰ্বি আংলং তথা সমগ্ৰ অসমত খিচৰিত থকা কেইমুঠিমান কাৰ্বিক দুৰ্বল কৰিব পৰা অপশক্তিৰ বিৰুদ্ধে থিয় হৈ যুঁজিব লাগিছিল এনে সময়ত কাৰ্বি ছাত্ৰ শক্তিয়ে ইটোৱে সিটোক দোষাৰোপ কৰি নিজৰ নিজৰ শক্তিক দুৰ্বল কৰাত মত্ত হৈ পৰিছে এয়া নিশ্চয় কাৰ্বি জাতিটোৰ আহিবলগীয়া দিনবোৰৰ বাবে অশনি সংকেত আদৰ্শগত অমিলৰ বাবে যোৱা 2000 চনত বিভাজিত কেএছএৰ দুটাৰ মাজত আকৌ তৰ্ক যুদ্ধৰ দুন্দুভি স্মৰণযোগ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত ৰাজ্য দাবী ৰূপায়ণৰ ক্ষেত্ৰত লামডিং ৰোড স্থিত কেএছএ নিজাভাৱে সংগ্ৰাম অব্যাহত কৰি যোৱাৰ পিছত 2016 চনৰ 9 ফেব্ৰুৱাৰীত একত্ৰিতকৰণৰ বাবে কাছা ষ্টেডিয়াম গ্ৰাউণ্ডত মেম্বাৰ হোষ্টেলত থকা কেএছএৰ সৈতে বহি তদৰ্থ কমিটি গঠন কৰা হ'ল কিন্তু কংগ্ৰেছ আৰু বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নকৰা কেএছএৰ সাধাৰণ সম্পাদক জেমছন টিমুং উপসভাপতি মণ্ডল সিং ইংহি বিত্ত সম্পাদক মেনসিং বে আদি ছাত্ৰ নেতাসকলে বিগত পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনতো নমাটি পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ টিকেট বিচাৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ কাষ চপাৰ আৰোপ কৰিছে কেএছএৰ সভাপতি সিমিয়ন ৰংফাৰ আৰু সাধাৰণ সম্পাদক থমসন ৰংপিয়ে কাৰ্বি ছাত্ৰ সন্থা চেন্ট্ৰেল কমিটিয়ে এক্সটেণ্ডেড মিটিং পাতি আমাৰ সিমিয়ন ৰংফাৰক কেএছএ চেন্ট্ৰেল কমিটিৰ
প্ৰেচিডেণ্ট আৰু মেম্বাৰশ্বিপৰ পৰা বহিষ্কাৰ কৰি দিছোঁ কাৰণ এখেতে KSA কনষ্টিটিউশ্যনৰ যিটো বাহিৰত কাম কৰিছে গতিকে আমি বহিষ্কাৰ কৰি দিছোঁ আৰু 2 নম্বৰ কথা হৈছে KSA কোনো বিভাজন নাই বিভাজন নহয় আৰু নহ'ব কাৰণ এওঁলোকৰ চিমিয়ন ৰংফাৰ আৰু লাইচান ইংলেঙে কোনো মানে KSA নহয় KSA মেম্বাৰে নহয় এওঁলোকে অলৰেডি CPML মেম্বাৰশ্বিপ থকা মানুহবিলাক এইবিলাক মানুহ KSA মেম্বাৰশ্বিপ KSAৰ লগত এওঁলোকে KSA বিভাজন কৰিবলৈহে আছে গতিকে আমি এই আপোনালোকৰ যোগেদি কঠোৰভাৱে আমি সমালোচনা কৰিছোঁ এওঁলোকে আজিৰ পৰা KSA কেন্দ্ৰীয় সমিতি বা কাৰ্বি ছাত্ৰ সন্থাক বিভাজন কৰা আপোনালোকে বন্ধ কৰক নহ'লে আগন্তুক দিনবিলাকত আমি KSA হৈ আপোনালোকক কঠোৰভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম Hutur kaya hutur apan itum jesong pon apat heglo protangte labang so ad hoc meeting itum full fezet kiduji polam system edu itum non heglong lo member selong ke do kese itum angke labang so kaching room ji apan kaya farman hemprega farman lapen corruption against puta ka jesong ji pan hang he lapen ke laso alam thike klang daklo ke damtang me 5 tarik Ronjit Das BJP president along si Jemton Timung GS Mondoling hi vice president lapen ke mensing be tumke hadak damsi numati along pen non kidam tang 12 Karbiang long termas council general election along ke ticket ke hangdam adak misi klang dak lo tumke BJP afo BJP tumke kadok berada chini lo tumke hempre kapan kre Karbi apan klang stra hektik asong pake klang dak sitame latum bangke BJP apan si ke klam make dak klang dak lo lanjut kalelang Hamren district tame Mantuni erni penda Karbi Student Association Central Committee alam ekre damtang Bart University tame tum centrally gedak josing goloi sinum kese 58 manga thengri talon no samera tum bangke hardak kolongwala se tunya thanga ningkang manche klemong wong lo tumada lapen ke kijut si isilam pukong tung mang lahen lo 1959 pin pinier nyan Karbi Students Association office along ladak document samokha ke phalang no kang hupon puket heglong le pinlang lapen ke KSA president pen chenglok KSA vice president apan games and sports secretary pitor phangcho fan la sonsi KSA asongga nampan KSA long ke dodo masi kachinek ke theng ke chok ke heglong le pinlang same members long ke do KSA tumsi paklang daklo la tumsi la hai ke claim forani baji ke thoma pola tum ha kheroni pen hawai pur pen tum jengkha pen wansi 407 tradi hum manto pang tek tum KSA ke claim tum kali la tum dok moka pen den go pen tatam bal trap tum homni ban kese asong jatum kalisi kese fisam pen anteng khenglo lasi nili ki jusi ki pukam tung manelo nili controversy waning tung te karbia khai phanili pamang hun tung te setame pini arni nang tum kat channel hin pen paklang ang tum mang lahen lo nili tum labang so ad hoc committee bangke nili tum chi review pon po member sel akese tum ning hangaling ba claim nang nitum pudun highway stame nili tum akese ben apran stame nitum hempre ke koi kra BJP a congress pen tum chisong pon bom non ta me chisong ponji corruption against ma pranga chisong pon bom la pen non da chisong pon bom ji la pen ke bang jilangani tum suri amunit pachitong bensi la bang so ke chisong paklang aru atat koi dangor kotha KSR কাৰ্যালয় আৰু KSR সভাপতি সিমিয়ন ৰংফাৰক আক্ৰমণ কৰাৰ বিস্ফোৰক অভিযোগ আনিছে লামডিং ৰোড স্থিত KSA আনহাতে KSA চেন্ট্ৰেল কমিটিৰ সহকাৰী সম্পাদক সুৰেন হানছে আৰু কাৰ্যালয়ৰ সচিব ৰাজু তিছয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে লামডিং ৰোড স্থিত KSA আৰোপ কৰা সমস্ত অভিযোগ অস্বীকাৰ কৰি কয় যে 25,000 টকা আত্মঘাত কাৰ্যকে ধৰি লামডিং ৰোড স্থিত KSA আৰোপ কৰা অভিযোগ ভিত্তিহীন মংগল সিং প্ৰ ৰিপৰ্ট গাট নিউজ ডকমকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভা কক্ষত দেওবাৰে অনুষ্ঠিত হয় DLEDৰ প্ৰথমটো সভা পুৱা 10:30 বজাৰ পৰা অনুষ্ঠিত এই সভাত পাৰখুৱা দেনগাঁও ডকমকা লাংহিন ফুলনি ধেন্তাঘাট হাওৰাঘাট আৰু লাংচকচৰ এলেকাৰ স্কুলসমূহ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ডকমকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমটো DLEDৰ সভা উপস্থিত থাকে সভাত মুখ্য অতিথি হিচাপে ডকমকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কিৰণ হাজৰিকাই অংশগ্ৰহণ কৰে সভাত ডাইৰেক্টৰ অধ্যক্ষ কাকৰাই তেৰনপিয়ে উপস্থিত সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক DLED উত্তীৰ্ণ হোৱাৰ বাবে প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰি সকলোকে অতি শীঘ্ৰে নাম ভৰ্তিৰ বাবে আহ্বান জনায়
DLED পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰশিক্ষাৰ্থীয়ে কমেও 45% নম্বৰ লাভ কৰা বাঞ্ছনীয় বুলিও সভাত ব্যক্ত কৰে অধ্যক্ষগৰাকীয়ে সভাত সমল ব্যক্তি হিচাপে যোগদান কৰা ৰামা বসুমতাৰীয়ে DLEDৰ বাবে অধ্যয়ন কৰিবলগীয়া জৰুৰী সিলেবাছৰ কথা শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰায় তদুপৰি উক্ত সভাত মোহন ৰংফাৰ ফ্লৰেন্স টেৰাংপি বাবুৰাম ইংটি আৰু কাৰেং ইংটিপি প্ৰমুখ্য ব্যক্তিসকলে সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰায় 3 শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে যোগদান কৰে এই সভাত উল্লেখ্য অহা 2019 বৰ্ষৰ ভিতৰত DLEDৰ প্ৰশিক্ষণত উত্তীৰ্ণ হোৱা প্ৰমাণপত্ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কাৰ্যালয়ত জমা দিব পাৰিবই লাগিব ইয়াৰ অন্যথা শিক্ষকৰ চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কথা ইতিমধ্যে এক নিৰ্দেশনা যোগে জানিবলৈ দিছে চৰকাৰে হেহে শিক্ষা বিভাগৰ পৰা এই তাৎক্ষণিক কাৰ্যব্যৱস্থা ডেনগাঁৱৰ পৰা ৰবিন বে ৰিপৰ্ট কাট নিউজ সমগ্ৰ অসমত শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি উদযাপনৰ লগত সংগতি ৰাখি ডিফু শংকৰী কৃষ্টি বিকাশ সংঘ বৰনামঘৰৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে বৰনামঘৰত পালন কৰা হয় মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ কেইবাগৰাকী শিষ্যৰ ভিতৰত অন্যতম আৰু প্ৰিয় শিষ্যই শংকৰী কলা কৃষ্টিক প্ৰচাৰ আৰু প্ৰসাৰ কৰি যুগ যুগান্তৰলৈ নিজৰ খ্যাতি ৰাখি থৈ গৈছে গুৰুজনাৰ গোটেই জীৱন সমগ্ৰ আৰু সৃষ্টি সমগ্ৰ আলোচনাৰ বাবে ডিফুৰ শংকৰী কৃষ্টি বিকাশ সংঘ বৰনামঘৰত এই দিনজোৰা কাৰ্যসূচী শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱন বৃত্তান্ত সৃষ্টিৰ বৃত্তান্ত শ্ৰৱণ কৰিবলৈ নামঘৰত অনেক ভক্তৰ সমাগম হয় গুৰুজনাৰ বিষয়ে বিস্তাৰভাৱে ডিফু শংকৰী কৃষ্টিৰ উদ্যোক্তাসকলে ডিফুস্থিত অসম বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ কুকুম্বৰ বৰুৱা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক ৰাতুল শৰ্মাৰ প্ৰমুখ্যে বিশিষ্ট আৰু অভিজ্ঞ ব্যক্তিসকলক নিমন্ত্ৰণ কৰে সজাগ দিব নোৱাৰিলে সেই কাৰণে শাস্তি স্বৰূপে শংকৰদেৱৰ জোঁৱাৰে হৰি জোঁৱাইক আৰু আমাৰ মাধৱদেৱক ধৰি লৈ গ'ল অতিথি দুগৰাকীয়ে শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰত বিস্তৃত ভাষণ আগবঢ়ায় ভক্তসকলে মহাপুৰুষজনৰ জীৱনৰ বিষয়ে শ্ৰৱণ কৰাৰ লগতে শংকৰদেৱ আৰু মাধৱদেৱ গুৰু শিষ্যৰ মাজত থকা সীমাহীন প্ৰেম আৰু ভক্তিৰ লগতে বৈষ্ণৱ ধৰ্মৰ কথা শ্ৰৱণ কৰি ভক্তিৰসত ডুব গৈ আপ্লুত হয় মংগল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো এটি চমু বাণিজ্যিক বিৰতি और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাকে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Aureladas facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Atur Kimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500.
Atur Kimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব শনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পাছত পুনৰ উভতি আহিছো বাতৰিৰ মজিয়ালৈ ৰংধেংস্থিত কেএছৰ কাৰ্যালয়ৰ সভা কক্ষত যোৱা 6 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰলৈ অনুষ্ঠিত 5 দিনীয়া মিডিয়া লিটাৰেসি প্ৰগ্ৰাম আৰু লিডাৰশ্বিপ প্ৰশিক্ষণ আজি অন্তিম দিন কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বেৰ সভাপতিত্বত অনুষ্ঠিত অন্তিম দিনৰ মুকলি সভাত কাঞ্চাস ডিকমৰ সভাপতি অজিত ডিমৌ জিলা প্ৰেছ ক্লাবৰ সভাপতি কিৰি ৰংহাং কাৰ্বি লামেট আমাৰ উপদেষ্টা সিংক্ৰো সমল ব্যক্তি কাংগুৰা সিংনাৰকে ধৰি বিশিষ্ট তথা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে हिस्ट्री के रिपोर्टर तुमसी तो फर्स्ट ड्राफ्ट के रिपोर्टर तुमसी तो तो रेस्पॉन्सिबिलिटी अलामा के थान इग्लो जर्नलिज्म लो के नों सॉफ्ट 5 डॉक्टर्स 1 ईच कोनाप लो ओसोन लो ओमानटू लो हाय ताइली तुम चाली इग्लो अपेन ले तुम लोंग सिंक्रोन बेन ला फुलकीमो न था इग्लो ले तुम फुलकीमो बिरता फुलकीमो ले तोकी चिनिंग तुम लोटे ले तुम कांसास कॉम ले तुम का चिन्हना उजी तिमुंग सालों अकेंग रिले दाम सिता दुई अलांग के डॉक्यूमेंटेशन कापांग रूम कापांग जो के एक्सपर्ट हो अलांग সভাত বিশিষ্ট ব্যক্তি কেইগৰাকীয়ে 5 দিনীয়া প্ৰশিক্ষণ লোৱা প্ৰশিক্ষাৰ্থীসকলৰ আগত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত ভাষণ আগবঢ়ায় উল্লেখ্য প্ৰশিক্ষণৰ আজি অন্তিম দিনৰ কাৰ্যসূচীত সমূহ প্ৰশিক্ষাৰ্থীসকলক একোটাকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় branch to hang lo that branch to regional level but central level the participation dolo apne total nile tum ke check maga 75% la supervision nile tum thopini super lansi inclusive target na so leadership training long kelong ke mission analysis long lo kuson si brand ke bang success nangi ma hayan ta nito analysis long kon lo nasi kosan si mane kichar le hin pen chenglok lo ike la reporter tumlong tame mission ason alamar dikon Mongol Sinkro report Cut News একাংশ কাৰ্বি ছাত্ৰ নেতাই কৰা চৰম দুষ্কাৰ্যক কাৰ্বি ছাত্ৰ সন্থা বুকাজান জিলা কমিটিয়ে তীব্ৰ নিন্দা কৰিছে কাট নিউজলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিযোগে কাৰ্বি ছাত্ৰ সন্থাৰ বুকাজান জিলা কমিটিয়ে এই কাৰ্যক তীব্ৰ নিন্দা কৰি কয় যে বিগত 1959 চনত গঠিত ঐতিহ্যমণ্ডিত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয় লণ্ডভণ্ড কৰা আৰু ছাত্ৰ সন্থাৰ সভাপতিক আক্ৰমণ কৰা ধৰণৰ কাণ্ডৰ কোনো নজিৰ নাই যদিও এইবাৰ দুৰ্ভাগ্যজনকভাৱে সংঘটিত হ'ল এয়া একেবাৰে অসামাজিক আৰু নিন্দনীয় কাৰ্য যোৱা 4 ছেপ্টেম্বৰৰ দিনা সাধাৰণ সম্পাদক আৰু মণ্ডল ইংহি কেএছৰ সতি সন্ততি নহয় বুলি কোৱাই নহয় যোৱা 28 আগষ্টৰ দিনা স্বায়ত্তশাসিত ৰাজ্য দাবী শীঘ্ৰে কাৰ্যকৰী কৰাৰ লগতে পাৰ্বত্য জিলা দুখনৰ বাবে
ষষ্ঠ অনুসূচী সুৰক্ষাৰ দাবীত গুৱাহাটীৰ দীঘলী পুখুৰীত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীৰ বাবেও তীব্ৰ বাধা আৰোপ কৰে মণ্ডল ইংহি চেমছন ইংটি সুকুৰবে কামসিং ফাংচক প্ৰমুখ্যে ছাত্ৰ নেতাসকলে এই চাৰিওগৰাকী ছাত্ৰ নেতাকে কাৰ্বি ছাত্ৰ সন্থাৰ সদস্য নহয় বুলি কোৱাৰ লগতে সমগ্ৰ কাৰ্বি ছাত্ৰ সমাজে উক্ত চাৰিগৰাকী ছাত্ৰ নেতাৰ কৰ্মকাণ্ডক বিচাৰ কৰাটো সমীচন হ'ব বুলি কাৰ্বি ছাত্ৰ সন্থাৰ বোকাজান জিলা কমিটিৰ প্ৰচাৰ সম্পাদক অমৰ সিং টেৰাঙে কয় অভাৱগ্ৰস্ত পৰিয়ালৰ 3.5 বছৰীয়া এটি শিশু দৃষ্টিহীন হোৱাৰ পথত টকাৰ অভাৱত মৰমৰ পুত্ৰক চিকিৎসা কৰিব পৰা নাই পৰিয়ালটিয়ে চিকিৎসকে পৰামৰ্শ কৰিছে বাহিৰত নি চিকিৎসা কৰিবলৈ এতিয়ালৈকে এটা চকু ভালেই আছে কিন্তু বহুদিন চিকিৎসা নকৰাকৈ ৰাখিলে তাকো নষ্ট হোৱাৰ আশংকা কৰিছে খুদ চিকিৎসকে অভাৱগ্ৰস্ত আৰু নিৰুপায় পিতৃ-মাতৃয়ে কোনো মহানুভৱৰ পৰা সহায়ৰ হাত বিচাৰিছে যাতে মৰমৰ পুত্ৰটিক চকুৰ চিকিৎসা কৰাব পাৰে ডিফু চহৰৰ অতি দৰিদ্ৰ পৰিয়াল ডিফু 3 নং ৱাৰ্ড এলেকাৰ মাটিপুং ৰোড ৰংমাৰজং গাঁৱৰ নিবাসী সিং টেৰণ আৰু ৰবিকা টিমুংপিৰ পুত্ৰ আংঠিক টেৰণ আংঠিকৰ বয়স মাত্ৰ 3.5 বছৰ দুনিয়া কি জীৱননো কি একোৱে বুজা নাই এথুন এফালৰ এটা চকুৰ দৃষ্টি শক্তি চিৰদিনলৈ হেৰুৱাৰ উপক্ৰম হৈছে অভাৱগ্ৰস্ত পৰিয়ালটোৱে ডিফু অসামৰিক চিকিৎসালয়ৰ চকু বিশেষজ্ঞক দেখুৱাইছে চিকিৎসকজনে ৰোগৰ লক্ষণ চাই মেলি বাহিৰলৈ নিবলৈ পৰামৰ্শ কৰিছে Lasoke so penani tum hospital an peklang damlo ma. Oh peklang damlo. Hospital long ta peklang amlo sa tembang nang pudon lo direct Guwahati chuponi kusinang pui kok lo ma. Dak dipuki on elo pula. Lasan sinang pudon rong lo. Komata sar phasi nang di peklang damlo. Hala in hi sar ba. Ame ke lang hi sar si nang phan mane la peklang damlo ma on elo lo pula. Ende nang di tum laso kerap kesu kicilang phan nang di tum pene warsai doma ve mane ke laso Guwahati ane chi poni phan. Nilitum ma vedet luti. Nilitum chi poni kidar lo. Mane nilitum ta kachi pon puthan ke nindolo sta nilitum dange kachi pon chi poni tungul he sta nilitum poista vedera mase chi pon kidar. Kenang li hin ben ke chi poning tu olo so chi pon edelo ka veder penayok chi pon tu olo tenang li rata phan ku pi siku pa pene kera pa hin ratam hanta do tum nang rat tha paseni libang e chunuri la কিন্তু একেবাৰে দৰিদ্ৰ পৰিয়ালটোৱেনো পুত্ৰক বাহিৰত নি চিকিৎসা কৰিবলৈ টকা পাব ক'ত উপায়হীন হৈ শিশুটিৰ পিতৃ-মাতৃয়ে কোনো অৰ্থৱান মহানুভৱৰ সহায় বিচাৰিছে উলাবনে এনে ধনী আৰু দৰদী হৃদয়ৰ কোনো মহানুভৱ মঙ্গল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই ৰবিনাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ